নন্দু কচোন তহঁতৰ ঘৰত বিধুম কাজিয়া লাগিছে তোক মাতিছে এইকেইজনী আকৌ আৰম্ভ হ'ল এইকেইজনীৰ পৰা শান্তি নাইকিয়া হৈছে গতিয়া ভগৱানে দুটা বস্তুৱে এই পৃথিৱীত বৰ ডেঞ্জাৰ বনালে এটা হৈছে এই পঢ়াটো আৰু হৈছে এটা শাহু বোৱাৰী তই কিন্তু 10 টকীয়া কথা ক'লে হ'ব দেই ভাই কি 10 টকীয়া মই 1000 টকীয়া কথা কৈছো উলিয়াই দিয়া 1000 টকা হ'ব পিছত দিম বাৰু তই পিছৰখিনি বলকি যাওঁ এতিয়া চাবি হা আমাৰ বিয়া বাৰু যেতিয়া হ'ব তেতিয়া ঘৰত ক'ব বিয়া বোৱাৰীজনী লাগে ঘৰলৈ যেতিয়া বিয়া পাতি আনি দিয়া হয় তেতিয়া আকৌ দন হাই কাজিয়া অন্তই নপৰে নহয় মই এটা কথা বুজি নাপাওঁ বোৱাৰীজনী দন হাই কাজিয়া লাগিবলৈ লাগে নে কিনো বিয়া পাতিবলৈ যে ঘৰত ইমান জোৰ কৰি থাকে তোৰ যদি লভ মেৰেজ হয় বিয়াৰ আগত পাখৰি গাৰ্লফ্ৰেণ্ডজনীয়ে বহুত প্ৰমিছ কৰিব মই তোমাৰ মা দেউতাক নিজৰ বুলি ভাবিম সন্মান কৰিম আৰু মোক সোনকালে বিয়া কৰি লৈ যোৱা বিয়াৰ পিছত এই প্ৰমিছবোৰ হয় কি কেপি লগত মিহলাই খাই নে কিনো বিয়াৰ আগত কোৱা কথা ঘণ্টাও ভেলু নাথাকে ফাৰ্ষ্টতে ভালেই থাকিব একেবাৰে লখিমী বোৱাৰী যেতিয়াই বোলে অলপ পুৰণা হৈছে আৰু লখিমীগৰাকী কেনেকৈ ৰাক্ষসনীলৈ পৰিৱৰ্তন হৈ যায় মই পাত্তাই নাপাওঁ হৈ যায় কেতিয়াবা ঐ তই মোৰ কথাবোৰত বৰ হৈছ নি আকৌ আপোনালোক হৈছে নি আকৌ হ'লেও উপায় নাই কিন্তু মিছা কথাটো ক'লো শুনিবই লাগিব আৰু এই শাহু বোৱাৰী দনবোৰৰ মাজত মৰিব লগা হয় তোৰ মোৰ নিচিনা দুখ নথকা বেচেৰা ল'ৰাবোৰ ঘৈণীয়েকেও নিজৰ ফালে কৰিব বিচাৰে ইফালে আকৌ মাকেও নিজৰ ফালে কৰিব বিচাৰে আমাৰো উপায় নাই এফালে আকৌ গিৰিয়েকৰ ধৰ্ম পালন কৰিব লাগে ইফালে আকৌ পুতকৰ ধৰ্ম পালন কৰিব লাগে নহয় আমাৰ জীৱনটোৱে ধ্বংস বে এইবোৰ দন হয় কিয় বুলি ভাবিছ তই কোনো বিশেষ কাৰণ নাথাকে নহয় এইবোৰত ঘৈণীয়েকে যদি গিৰিয়েকক মাতে ইফালে শাহু ৰৈয়ে নাথাকে আৰম্ভ হৈয়ে যায় আৰু বোৱাৰী দেখি মোৰ ল'ৰাটোক ধ্বংস কৰিবলৈহে আহিলে ল'ৰাটোক খুলি খুলি খাইছে আৰু চেচ কৰি দিছে বাছ এইটো কথাতে লাগি যাব কুৰুক্ষেত্ৰখন এইটো কি কথা মই বুজি নাপাওঁ আকৌ তেনেকৈ মাকে পুতেকক মাতিব লাগিলে ইফালে ঘৈণীয়েকজনী আৰম্ভ হৈ যায় মানে কি ঘৰত এজন মানুহে আনজনক নামাতিবই নে কিনো এই শাহু বোৱাৰীবোৰ এটা টাইমতে ভাল হৈ থাকে জানানে কোনটো কথাতনো ভাল হৈ থাকে কচোন ক শ্বপিং কৰিবলৈ যাওঁতে আকৌ তেতিয়া দুয়োগৰাকীয়ে একেলগে যাব অদৰকাৰী এদৰকাৰী বস্তু কিছুমান বজাৰ কৰি আনিবগৈ পইচা সোপা ওপৰতহে পাইছে উৰাই দিয়ে এনেকুৱা কিন্তু ঘৰত সোমোৱাৰ পিছত আকৌ আৰম্ভ হৈয়ে যায় নহয় আৰু তই যদি ভুলতে এই দুগৰাকীৰ মাজত সোমাবলৈ হয় তোৰ গাত মাৰ পৰাটো খাটাং তই মানে খাই পাইছ ন নাই পোৱা পাই আৰু এই মাৰ খোৱাতকৈ এইবোৰৰ মাজত নোসোমোৱাই ভাল যি লাগো লাগি থাক সেইফালে বোলে দন লাগিলে লাহেকৈ ঘৰৰ পৰা ওলাই দিয়া ঘৰত থাকিবলৈ মন নোযোৱা হৈছে ঘণ্টা জীৱন নিয়েতো বাৰু আমি যদি ভাল ভাবি কিবা এটা কওঁ আকৌ আমিয়ে বেয়া হৈ যাওঁ যেন আমাৰ কোনো ভেলুৱেই নাই তাহানি বা খং উঠিব হিমালয় গুচি যাম সন্যাসী হৈ থাকিমগৈ পাব তেতিয়া মছলা চব দেতা মা আৰু আইতাই আকৌ দন কৰিছে আকৌ আৰম্ভ হ'ল ন আজি হেষ্ট নেষ্ট হৈ যাব নাই তাহাঁতি ঘৰত থাকিব নাই মই ঘৰত থাকিম ব'ল ঘৰতে ব'ল ল'ৰা তই ৰ দেই মই ঘৰৰ পৰা আহোঁগৈ মই দন ভাঙিবলৈ যাওঁ পিছে আপোনালোক কেনি যায় লাইক মাৰক কমেণ্ট কৰক আপোনালোকৰ ঘৰতো এনেকুৱা হয় নেকি আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু ছাবস্ক্ৰাইব কৰি দিয়ক সোনকালে আকৌ এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ সোনকালে আহিম চ' এইটো ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ মই এতিয়া দন ভাঙোগৈ বাই বাই